নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আছাম ইনস্পিৰেশ্যনলৈ। আজি এই ভিডিঅ'টোৰ জৰিয়তে ইণ্ডিয়ান হিষ্ট্ৰী মষ্ট ইম্পৰ্টেণ্ট 10টা MCQ আলোচনা কৰা হ'ব, যিকেইটা নেকি MCQ আপোনালোকৰ আগন্তুক যিকোনো কম্পিটিটিভ এক্সামৰ বাবে অতিকৈ প্ৰয়োজন হ'ব। আৰু এইখিনিতে এটা কথা কৈ থওঁ, এইটো হৈছে 3 নম্বৰটো ভিডিঅ'। যদি প্ৰথম ভিডিঅ'টো আপোনালোকে চোৱা নাই, লিংকসমূহ ডেছক্ৰিপশ্যনত দিয়া আছে, চাই ল'ব। আৰু যদি প্ৰথমবাৰ মোৰ চেনেলটো ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথম প্ৰশ্নটো চাওঁ যে দিল্লীৰ সিংহাসনত বহা প্ৰথম মহিলা কোন সুধিছে। অপশ্যনসমূহ আপোনালোকে চাই ল'ব। ইয়াৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন নম্বৰ এ ইজ ৰাইট এনচাৰ। ৰেজিয়া চুলতানা আছিল দিল্লীৰ সিংহাসনত বহা প্ৰথম মহিলা, মনত ৰাখিব। নেক্সট কুৱেশ্যনলৈ যাওঁ যে শেষৰজন মোগল সম্ৰাট কোন আছিল সুধিছে। শেষৰজন মোগল সম্ৰাট হৈছে অপশ্যন নম্বৰ চি ইজ ৰাইট এনচাৰ। দ্বিতীয় বাহাদুৰ শ্বাহ আছিল মোগলৰ শেষ সম্ৰাট, মনত ৰাখিব দেই, শেষৰজন সম্ৰাট। নেক্সট কুৱেশ্যন যে ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল কোন আছিল সুধিছে। অপশ্যনকেইটা চাওঁ, লৰ্ড উইলিয়াম বেণ্টিং, লৰ্ড ডেলহাউচি, লৰ্ড ক্লাইভ, মাউণ্ট এলিজাবেথ। ইয়াৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন নম্বৰ এ ইজ ৰাইট এনচাৰ, যে ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল লৰ্ড উইলিয়াম বেণ্টিং, মনত ৰাখিব। নেক্সট কুৱেশ্যনলৈ যাওঁ, সমুদ্ৰগুপ্ত কি ধৰ্মৰ পৃষ্ঠপোষক আছিল। অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন। অপশ্যনকেইটা চাওঁ, ইছলাম, বৌদ্ধ, জৈন ধৰ্ম, হিন্দু ধৰ্ম। ইয়াৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন নম্বৰ ডি ইজ ৰাইট এনচাৰ, তেওঁ হিন্দু ধৰ্মৰ পৃষ্ঠপোষক আছিল। নেক্সট কুৱেশ্যন যে 1857 চনৰ মহাবিদ্ৰোহক ব্ৰিটিছসকলে কি বুলি আখ্যা দিছিল। অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন। অপশ্যনকেইটা চাওঁ, চিপাহী বিদ্ৰোহ, মান বিদ্ৰোহ, সৈনিক বিদ্ৰোহ, কোনোটোৱে নহয় সুধিছে। ইয়াৰ ভিতৰত শুদ্ধটো হ'ব, আমি সকলোৱে জানো, অপশ্যন নম্বৰ এ চিপাহী বিদ্ৰোহ বুলি 1857 চনৰ মহাবিদ্ৰোহ ঘোষণা কৰিছিল। এইখিনিতে এটা কথা কৈ থওঁ যে 1857 চনৰ যিটো বিদ্ৰোহ হৈছিল, এই বিদ্ৰোহটোক ইতিহাসবিদসকলৰ মতে ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথমটো বিদ্ৰোহ হিচাপে অভিহিত কৰিছিল, মনত ৰাখিব। নেক্সট কুৱেশ্যনলৈ যাওঁ যে প্ৰাচীন ভাৰতৰ প্ৰথম সাম্ৰাজ্য হ'ল। ইয়াৰ ভিতৰত শুদ্ধটো আমি সকলোৱে জানো, অপশ্যন নম্বৰ চি ইজ ৰাইট এনচাৰ, যে ভাৰতৰ প্ৰাচীন সাম্ৰাজ্যৰ ভিতৰত আটাইতকৈ পুৰণি সাম্ৰাজ্য হ'ল মৌৰ্য সাম্ৰাজ্য, মনত ৰাখিব। নেক্সট কুৱেশ্যনলৈ যাওঁ, ভাৰতৰ প্ৰথমজন ভাইচৰয় কোন সুধিছে। ইয়াৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন নম্বৰ এ ইজ ৰাইট এনচাৰ, লৰ্ড কেনিং আছিল ভাৰতৰ প্ৰথমজন ভাইচৰয়। নেক্সট কুৱেশ্যন যে বিশ্ববিখ্যাত গ্ৰন্থ গীত গোবিন্দ কোনে ৰচনা কৰিছিল সুধিছে। গীত গোবিন্দ নামৰ এই বিখ্যাত গ্ৰন্থখন কোনে ৰচনা কৰিছিল। ইয়াৰ ভিতৰত শুদ্ধটো আমি সকলোৱে জানো, অপশ্যন নম্বৰ ডি ইজ ৰাইট এনচাৰ, জয়দেৱে এই গীত গোবিন্দ নামৰ বিখ্যাত গ্ৰন্থখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, তলৰ কোনজনক ভাৰতীয় নৱজাগৰণৰ পিতৃ বুলি কয়। আমি অপশ্যনসমূহ চাওঁ, গোপাল কৃষ্ণ গোখলে, ৰামমোহন ৰায়, লালা লাজপত ৰায়, বি.জি. তিলক। ইয়াৰ ভিতৰত আমি শুদ্ধটো সকলোৱে জনা উচিত যে ৰাজা ৰামমোহন ৰায়ক ভাৰতীয় নৱজাগৰণৰ পিতৃ বুলি কোৱা হয়, মনত ৰাখিব। নেক্সট কুৱেশ্যনলৈ যাওঁ যে কোনে গান্ধীজীক মহাত্মা উপাধি প্ৰদান কৰিছিল। অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন যে মহাত্মা উপাধি গান্ধীজীক কোনে প্ৰদান কৰিছিল। আমি অপশ্যনকেইটা চাওঁ, পণ্ডিত জৱাহৰলাল নেহৰু, ৰবীন্দ্ৰনাথ ঠাকুৰ, সুভাষ চন্দ্ৰ বসু, W.C. বেনাৰ্জী। ইয়াৰ ভিতৰত শুদ্ধটো জনা উচিত যে ৰবীন্দ্ৰনাথ ঠাকুৰে গান্ধীজীক মহাত্মা উপাধি প্ৰদান কৰিছিল। আৰু এইখিনিতে এটা কথা কৈ থওঁ, ৰবীন্দ্ৰনাথ ঠাকুৰক কবিগুৰু উপাধি প্ৰদান কৰিছিল মহাত্মা গান্ধীয়ে, এইটো কথা মনত ৰাখিব। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল। আৰু যদি প্ৰথমবাৰ মোৰ চেনেলটো ভিজিট কৰিছিলে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সৰু শেষত আপোনালোকৰ পৰীক্ষাসমূহ ভাল হওক তাৰে কামনাৰে আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ। জয় অসম।